মানে খোৱা গৈছিলে আপোনাৰ কেনেকুৱা লাগিছে মানে বহুত ভাল লাগিছে আৰু ইমান বেছি মানুহ লগ পাইছো মৰম দিছে আৰু বেছি ভাল লাগিছে তোমাক লগ পাই আৰু বেছি ভাল লাগিছে তো সেই গাইছোঁ কাৰণ তোমাৰ নিউ ভিডিঅ' তো আজি মানে মই যাই আছোঁ বৰ্তমান শুৱালকুছি উৎসৱ চলি আছে শুৱালকুছিত তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক উৎসৱ চাওঁ অলপ উৎসৱ কেনেকুৱা হৈ আছে আপোনালোকক দেখাব চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো চাই দিয়ক সকলোৱে আৰু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ গাইজ মানে বহুত প্ৰব্লেম কিবা হৈছিলে পাৰ্চনেল প্ৰব্লেম আৰু পৰীক্ষাও হৈ গ'ল তো এতিয়া বিন্দাছ গাইজ পূৰা ব্লগ বনাই আছোঁ তো বলক চাই দিয়ক গাইজ ভিডিঅ'টো সকলোৱে ফাইনেলি বালিচৰ আহি পালোঁ ইয়াত মানে গেটখন বনাই থৈ দিছে পূৰা শংকৰদেৱৰ স্থিতিটো বনাই থৈ দিছে ভাই বাকী আৰু গাইছে এতিয়া মানে ভিতৰত যাওঁ তো আপোনালোকে তো গৌৰৱদাৰ লগত যাওঁ ভিতৰত তো আপোনালোকে ভিডিঅ'টো চাই থাকক গাইছে সকলোৱে চাব লাগে বনাইছে একদম তো ইয়াতে ফটো দুখনমান মাৰোঁ আৰু থাম্বনেইল কাৰণে তো এই আৰু ফাইনেলি গৈ মানে শুৱালকুছিত আহি পালোঁ শুৱালকুছি বালিচৰ তাতে লগ পালোঁ আমাৰ অসমীয়া ভাইহঁতক ভাই বাকী কেনে খবৰ ভাইহঁত আজি বহুত দিনৰ ভিডিঅ' ভাই বহুত দিনৰ মূৰত বনাইছোঁ গাইজ আমাৰ বিশ্বাস কৰে একমাহ হৈ গ'ল পূৰা আৰু এই সৌৰভদা আছে সৌৰভদা বাকী খবৰ কেনেকুৱা তোমাৰ ভাল মজা ভাই কালি বাৰ্থডে ইহঁতৰ কালি উইচ কৰিব লাগিব একদম মানে ৰাতিপুৱাই আজিতে উইচ কৰি দিছোঁ গাইজ ডেঞ্জাৰ মাল আৰু আমাৰ ইয়াতে আছে ইয়াতে মানে অলপ মানে অ' ভাই কি কৰি আছা আৰু ইয়াত মানে মুগা পাট কাপোৰৰ মানে ইয়াত কিবা মানে বস্তু মানে আনিছে আৰু ইয়াত মানে চাবৰ বাবে তো এইবিলাক আৰু ইয়াত মানে দিয়া আছে এই আৰু কৈছে এইবিলাক চাই কিবা এটা ভাল লাগে আৰু কিনিব ইচ্ছা যায় আৰু কৈছে এইখন মঞ্চখন মানে ইয়াত মানে প্ৰগ্ৰাম হৈ আছিল মানে দিনতো হৈছে তো এতিয়াও অলপ দেৰিকৈ আছে গাইছ আমি আছোঁ আৰু আমি কি ভাই আমি কাকু গাইছে এইবিলাক চাব অলপ সৰু চলিৰ খেলা বস্তু আৰু এইখান ভাই অ' ভাই কিবা কমি নে এটা উঠোৱা একবাৰ এই কৰোঁতে উঠা মাল চব এক মাৰে একো নহয় উঠোৱা একো নহয় এক মাৰতে এই সৰু চলিকেইটাকো নেৰে গাইছে এতে উঠে বোলে এই ডাঙাৰে দানৱটোই চব এই উঠো চব বলটোক আজি দিছোঁ তাই মানে পুৰা একদম পতকা চতকা চাব পাৰে আৰু ইয়াত মানে শংকৰ উৎসৱটো মানে পতা হৈছে এইবাৰ বহুত ডাঙৰকৈ কোনবাৰ ইমান নাপাতে মানে এইবাৰ ইমান ডাঙৰকৈ পাতিছে কাৰণ 100 বছৰ মানে পাৰ হ'ল আজি মানে মানুহে মানে উৎসৱ পালন কৰা আৰু সেইকাৰণে সেই আৰু এনেকৈ গৰম লাগছে এতিয়া গাড়ীত বহি আছোঁ গাইছ কাৰোবাৰ বেলেগৰ এয়াৰ লগত বহি আছোঁ ই মন মাৰি আছে ভাই বাকী কেনে খবৰ আছোঁ দে ভাই এই আৰু জীৱন গাইছ গৰমত কি হৈ গৈছে হালত বেয়া গৈছে গাইছ ইয়াতে আছোঁ ৰ'ব বহি ইয়াতে গাইছ ইয়াতে অলপ ঠাণ্ডা পাই আছোঁ গাইছ মানে এতিয়া মই ইয়াতে বহি আছোঁ ইয়াত মানে যিহেতু শংকৰদেৱৰ মানে 100 বছৰটো কেতিয়াবাতে পাৰ হৈ গৈছে মানে মানুহে পালন কৰা মানে 100 বছৰ পাৰ হৈ গৈছে তো ইয়াত মানে 100খন পূৰা পতকা আছে ইয়াত তো মানে চাব পাৰে কি এটা ভাল লাগে কিবা এটা ভাল লাগে গাইছ ইয়াতে তো গাইছ এইবিলাক পতকাগিলা গাইছ চাব পাৰে তো এই আৰু গাইছ মানে গৈছিলে আপোনাৰ কেনেকুৱা লাগিছে মানে বহুত ভাল লাগিছে আৰু ইমান বেছি মানুহ লগ পাইছো মৰম দিছে আৰু বেছি ভাল লাগিছে তোমাক লগ পাই আৰু বেছি ভাল লাগিছে মানে তোমালোকে কিহত আহিছা আমি গাড়ীতে আহিছোঁ বাকী খবৰ বাকী ভাল নে তোমাৰ এইবাৰ প্ৰথম আহিছা নেকি নহয় শুৱালকুছি আহিছোঁ আগতে খালি উৎসৱত অহা নাছিলোঁ এইবাৰ প্ৰথম আহিছোঁ আৰু 100 বছৰ শুনা পাই কিনে দে যাবা দে বাই 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 দিয়া আৰু গাইছে এইবিলাক হ'ল দিনৰ পৰিৱেশ এইবিলাক চাই লওক অলপমান দিনৰ পৰিৱেশ মানে তো দিনত এনেকুৱা প্ৰগ্ৰাম হৈছে মানে প্ৰাৰ্থনা কৰা মানে তো এইবিলাক আৰু চাওকচোন অলপমান আৰু শুৱালকুছিত মানে যিমান স্কুল আছে সকলোকে মানে মাতিছে মানে চব যিমান স্কুল আছে শুৱালকুছিত তো সকলো স্কুলৰে মানে ল'ৰা ছোৱালীবিলাক আহিছে আৰু তো এই আৰু এতিয়া মানে উৎসৱৰ পৰা আহি পালোঁ আজি মানে এতিয়া মানে বহুত ডাঙৰ খানা হ'ব গাইছ তো কি খানা আপোনালোকে কৈছোঁ আমাৰ চাইডে হওক এই গৌৰৱ দাহঁতৰ ভাই ঘৰত খানা হ'ব এতিয়া অ' ভাই হেল্ল' কি হ'ল ডিম্পু দা আহক খানাটো ডিম্পু গাইছ ডিম্পু দাকো মাতিছে বোলে গাইছ কি বয়াৰ লগত আজি সেই ডিম্পু দা নহয় ইউটিউবাৰ কোন অ' ডিম্পু দা মাৰ ডিম্পু দা নেকি মোৰ লগত ডিম্পু মানে কোন ডিম্পু তুমি মোৰ লগত পঢ়া ডিম্পু হয় নেকি ডেঞ্জাৰ বগাইছে আজি খানাটো মানে কিহৰ মই কৈছোঁ আজি ডাকুৰ ঘৰত কিবা এটা হৈ আছে মানে সৌৰভদা আৰু গৌৰৱদাৰ ঘৰত আমি ডাকু ভাই নে কি ভাই ভাই ডাকু কি আজি মানে কিহৰ খানা মানে ডাকু ভাই আজি ডাকু ভাই জন্মদিন নেকি ইয়েছ আজি দু ভাইৰ জন্মদিন গাইছ খাই কথা কৰণ জগৰৰ পৰা একল যিহেতু চবকে লোকেল মাংস খুৱাম বুলি কৈছে মই দেখা পালোঁ ব্ৰইলাৰ মাংস কাটি আছে গাইছ
এক কি কম গাইছ এটা লোকেল মাংস খাম বুলি কয় ব্ৰইলাৰ আনছি ইয়াতে হেল্ল' 3 গাড়ী সেই পেলাই দিয়া ছাগাল পেলাই দিয়া হিমাংশুৰ কাৰণে গাইছ ই অলপ খটচৰ হৈছে গাইছ চলটো নাকাইতিয়া হেল্ল' ই গাইছ ভাল নহয় চলটো ই লাইক কৰিব শ্বেয়াৰ কৰিব খেৰ গাড়ী মুছিলো It's the motherfucking Eagle Double G. Snoop Dogg. You know I'm mobbing with the D.R.E. আৰু গাইছ তাৰ আজি আমাৰ ডাকুৰ বাদ দে তো মানে মই এটা গিফ্ট আনছোঁ বহুত ডাঙৰ ছাৰপ্ৰাইজ আমাৰ দেখাইছোঁ ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি আৰু গাইছ মই তাক লাগি কি আনছোঁ আপোনালোকে চাব নেকি গাইছ এইটো আনছোঁ এইটো গম পাইছে চাগে বুজিছে আৰু এইটো আনছোঁ কেক তাক লাগি কাটিম গাইছ উল্টা হৈছে এইটো এতিয়া কাটপা দিম তাক কাটপা দিম গাইছ যাওঁ বলকচোন কি কৰি আছে চাওঁ সি ভিতৰত আছে সি মই বাহিৰত আছিলোঁ মানে কেক এটা আনিলোঁ মানে এইটো কাটপা দিম তাক চাই দিয়ক আৰু গাইছে একলাই মানে গিফ্ট আনছোঁ ৰ'ব গাইছ গৌৰৱ দা কি মানে আজি ৰাতি কিবা হ'ব না আজি কিবা হ'ব আগে শিকিলা বাদ দি হিমাংশু ভাই গিফ্ট আনছা না নাই গিফ্ট আনছোঁ মানে আনা নাই বুলি ক'ব পাৰি গিফ্ট লাগব নেকি ভাই আনছোঁ চাবি নেকি দেখাইছোঁ এতিয়া কেকটো কাটো মানে এইটো কেক গাইছ মই আনছোঁ এতিয়া ভাই কাটবা লাগব কি হেৰি কাটবি মানে এইখান দাও নহয় দেখো এইখান কিবা বেলেগ বস্তু দেখো কি বেলেগ বস্তু মানে কি বস্তু এতিয়া ভয় লাগছে ভয় লাগছে মোৰ যাওঁ ভয় লাগছে মোৰ কি আনছ তই ও গাইছ কেক কাটবি না সঁচাকৈ এতিয়া বেয়াটো নাই মোক নাই আনিম দে আৰু কি আনছি যাবৰে কি তই কি আনছে আৰু আলু আনছে চাওঁ তই আলু ক'ত চা আলু ভাজি খাব পাৰি গম পাইছ না তই স্পাইৰেল পটেটোৰ দোকান দিলে বেছ স্পাইৰ পটেটোৰ দোকান আপি লাগব গম পাইছা না তই বয়স হৈছে নেকি তোৰ বিয়া কৰা লাংগে পলে পলেন বি তই মাইৰে শুনি আছে কথাগিলা তই গম পাইছা না গেলি দুখ দিব গম পাইছা আনিছিলোঁ গাইছ আলু দিয়া কিন্তু এইবাৰ প্ৰথম নেক্সট ন একো নাই কাট কাটো গাৰ্ডিং খেলতকৈ কেকটো বহুত সৰু হৈছে কিন্তু গাইছ অ ৰ তাকো মা তোৰ ভাইৰে হয় ই বহি আছে ই কাটি কাটপি কেনেকুৱা ফিলিং মজা মজা না লাইফত প্ৰথম কাটপি নেকি মানুহ কিবা কিবি কাটে আমি আলু কাটিম আলুটো কাটপি কেকটো কাটপি নেকি 5 টকীয়া কেক ইয়েছ লাইফত কেক নাকি দিস ইয়ে হ্যাপি বার্থডে গাও দে হ্যাপি বার্থডে টু ইউ আজ যেহেতু হিমাংশু ভাইকে খুঁয়ে দেখ তোমাক খাব বঢ়িয়া আৰু এইবাৰ আলু টিকা দিব লাগিব দিও ৰ অলপমান খা ভিডিঅ'টো আগত এই দেখাই খ তুমি বিন্দা কষ্ট হ'লে হত আছে গাইছ বলে এবাৰ কেক আলু কাটব এই আলু দিছি তো কাটলো দেখাত স্পাইরাল বটো তো হে করবা আর পিস কর আর এটো এনে না খাবে আলু ভাজবি কমসা না খা nhâm 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 দেখা nhâm 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 দেখা আজি সব নাম 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 হই গেছি ভাই থাইপে বো আর মালি গাইস মানে হিহতে কেক সেকো কাটিলে তো এনে কয় আৰু মই 5 টকা কেক দেখালো মোৰ ভিডিঅ'ত তো ডাঙৰ কেক কিনে দেখালো হিহতে ভিডিঅ'ত চাব পাৰিব আপোনালোকে অসমীয়া ল'ৰা বুলি আছে তো চাব আপোনালোকে আৰু সেই কি বুলি কয় তো নেদেখালে আৰু 3 সেকেন্ড মান লগাই থৈ দিছো তো ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু বাকি কেনে চাওক গাইস ভিডিঅ'টো চাওক আৰু আছে অলপ চাই থাকক গৌৰৱ দা তো ঘৰত মানে এটা ৰান্ধিলে মানে বনাই আছে খুদাই মানে ও খুদাই বাকি কেনে খবৰ মই মজা এই মাংস বনাইছে গাইস ই মানে লোকেল মাংস বুলি মাছিল কিন্তু বইলাৰ মাংস হৈ ওলাল একো নাই গাইস বইলাৰ ৰুল খাব লাগব তো খাচীৰ মাংস নেকি খাচীৰ মাংস বনাই গাইস মই নাখাও কিন্তু কেনে কলি মোৰ লগত নাখা কাৰণে বনাইছো নাখাওনে বনাইছে ই অসব বই চম্পা একদম মানে আমি ভাত চাত খালো মানে গৌৰৱ দা খানা মৰিয়া হৈছে ভাই বিদ্যা বাইদেৰ খানা হৈছে একদম ভাই ভাগে খবৰ কেনে মজা আজি ভাই হেপী বাৰ্থডে ভাই আজি তুমি বুঢ়া হলা বুলি ক'ব পাৰি আৰু 19 বছৰ সোমালে না মজা ভাই কেক চেক কাটলা আৰু একদম এনজয় কৰিছো না গাইছ ভিডিঅ' কৰিব পাৰা নাই আৰু গাইছ দিয়ক যাওঁ দে বাই 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 পাপা বাই বাই এইটো এটা আছিল সৰু সুৰা ভিডিঅ' তো এই আৰু আপোনাৰ জাহানি বাৰু দেখালোঁ উৎসৱতো অলপমান দেখালোঁ আৰু বাৰ্থডেটো এনেকুৱা এনজয় কৰিলোঁ আৰু এনেকুৱা ভাত চাত খোৱা নেদেখালোঁ গাইছ খাই লৈ পেলাই আৰু গুচি আহিলোঁ মাৰ লগত মাও গৈছিল তো আজিলৈ ভিডিঅ'টো মানে আজি সমাপ্ত কৰিলোঁ গাইছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু বহুত দিনৰ পৰা ভিডিঅ' দিলোঁ আজি তো ছাপোৰ্ট কৰক আৰু গাইছ কমেণ্টত বেক বুলি দিয়ক হিমাংশু ভাই বেক যদি পাৰে আৰু দিয়ক বাই 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 বাই